পাৰে যিকোনো কুৱেশ্যন যদি কোনোবাই কিবা সুধিব বিচাৰিছে মোক যি আজিলৈকে ভিডিঅ'ত কোৱা নাই ইয়াত আহি পেলাই সোধক ন' প্ৰব্লেম ডাঙৰ আহি ন' প্ৰব্লেম বাকী মোৰ ভাষণ চাখন দিয়া ইমান এই নাই এখেতে কিবা সুধিব আজি হৈছে ভোগালী বিহু আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ সকলোৱে চাগে বিহু ধুনীয়াকৈ আয়োজন কৰিছে আমাৰো অলপকৈ আয়োজন কৰা হৈছে কিন্তু আজি বাৰু মেজি তললৈ যোৱা নহ'ল মানে আমি গৰীবতে থাকিলোঁ ঘৰলৈ যোৱা নহ'ল এইবাৰ সেইকাৰণে ইয়াতে আৰু অলপ চলপকৈ এনেই পালন কৰিছোঁ আৰু কালি কি হ'ল কালি মানে উৰুকাৰ খানাও খোৱা নহ'ল আৰু খানাটো আজিহে খোৱা হ'ব কাৰণ বেলেগ একো নাই কিন্তু হাঁহ নাপালোঁ এইবাৰ আমি ভাবি আছিলোঁ যে হাঁহেৰে খাম সেইকাৰণে কালি হাঁহ পোৱা নগ'ল সেইকাৰণে কালি খোৱা নহ'ল আৰু আজি পাইছোঁ আজিয়ে উৰুকাৰ খানাটো আজিয়ে খোৱা হ'ব বিহু দিনাই লগে ভাগে এসাঁজ খাম সকলোৱে এইটো কেম্পাছত যাম আগত আমি যিটো কেম্পাছত আছিলোঁ তাতে যাম আৰু এতিয়া খামগৈ এতিয়া গা চা ধুই মেলি আজৰি হৈ আহিলোঁ বিহু দিনাটো সোনকালে উঠি মেলি চব কৰি মেলি গা চা ধুলোঁ আৰু এইপিনে বনাই আছোঁ চেৱা দিয়া ভাত আৰু পিঠা পনা অলপ বনোৱা হ'ল বাৰু বিহু বুলি কিন্তু আপোনালোকৰ লগত এবাৰ মই পিঠা ৰেচিপি শ্বেয়াৰ কৰা নহ'ল অকণমান মানে চিলাই কামত বিজি থাকিলোঁ সেইকাৰণে আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ নকৰিলোঁ কিন্তু ঘৰত খাবলৈ বাৰু বনোৱা হ'ল এতিয়া যাওঁ ধুনীয়াকৈ চাহকাপ খাই লওঁগৈ লগতে আৰু বিহু বুলি ক'লেতো জলপান খাবই লাগিব জলপানো খাব লাগিব আৰু গৌৰীপুৰত হৈ আছে কোচ ৰাজবংশীসকলৰ সোণাৰাই পূজা কালি গৈছিলোঁ অলপ তাত কালি ভিডিঅ' কৰা নহ'ল কিন্তু আকৌ আজি যাম আৰু আজি তালৈ আহিব সকলোৱে চিনি পোৱা এজন ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা সকলোৱেতো চিনি পায় আৰু খুব মানে মন আছিলে ওচৰৰ পৰা ডিম্পু বৰুৱাক চোৱাৰ আজি হেঁপাহটো পূৰণ হ'ব যাম আজি তালৈ সোণাৰাই পূজা তাত আহিব কালি গৈছিলোঁ সোণাৰাই পূজাত আজিও যাম আৰু ডিম্পু বৰুৱাকো ওচৰৰ পৰা দেখিম আজি আৰু আপোনালোককো দেখাম ভিডিঅ'টো খুবেই ধামাকা হ'ব আপোনালোকে চাই থাকিব আৰু এতিয়া যাওঁ চাহ তাহ খাই লওঁগৈ বিহু বুলি চাহ জলপান আৰু লাহেকৈ বিহু বুলি চাহকাপ খাই লওঁ ৰাতিপুৱা এইপিনে পাটিচাপ্টা ঘিলা পিঠা আৰু তেল পিঠা পাটিচাপ্টা কিন্তু মই বনোৱা নাই বাৰু মালিকৰ ঘৰৰ পৰা দিছিলে আৰু লগতে আমি জলপান খাইছোঁ চেৱা দিয়া ভাত আৰু দৈ গুড় হেল্ল' এভৰিৱান এতিয়া সন্ধিয়া হ'ল আৰু গৌৰীপুৰত কালিৰ পৰা কোচ ৰাজবংশীসকলৰ সোণাৰাই পূজা হৈ আছে তালৈকে যাম কালি অলপ গৈছিলোঁ কালি ইমান ভিডিঅ' কৰা নহ'লে আৰু এতিয়া যাবলৈ ওলাইছোঁ তালৈ আজি আহিব ডিম্পু বৰুৱা বহুত দিনৰ পৰা মানে আশা এটা আছিলে ডিম্পু বৰুৱাক ওচৰৰ পৰা চোৱা আজি লগ পাম আৰু আপোনালোককো দেখাম ডিম্পু বৰুৱাক বলক তেতিয়াহ'লে আৰু এতিয়া আমি এয়া সোণাৰাই পূজা পাই গ'লোহি এতিয়া আৰু চাওকচোন কিমান মানুহ হৈছে গোটেই মানে ভৰ্তি মানুহেই বহিবলৈতো জেগা পোৱা নাই থিয় হৈ ৰখি আছোঁ প্ৰগ্ৰেম চাই আৰু বলক এতিয়া আমি প্ৰগ্ৰেম চাওঁ আমাৰ ভলান্টিয়াৰবিলাক প্লিজ হেল্ল' প্লিজ গেট ডাউন প্লিজ হেল্ল' আমরা কেমন করে করতেছি তোমরা আসি খেলে যান এটাই ওকে যদি তোমরা এমন করেন তাহলে কিন্তু আমরা জায়গা নিয়ে যা থুই সময় সিকিউরিটি থাকবে আর কারো দেখার ভাগ্য কিন্তু হবার নয় বা তোমার লগত শেয়ার করির বাবার নয় কোনো শেয়ার করবে না করবে শেয়ার করবে যদি শেয়ার করা খায় তাহলে মঞ্চের থেকে তোমরা সবাই মঞ্চ ছাড়ি দাও সবাই মঞ্চের থেকে নামো তাহলে শেয়ার করবে আর নাহলে আমরা জায়গা রাখি দিলাম থাক ওখানে যায় সবাই একবার করে দেখো আর আমার সাপোর্টার বানান যে সচাই আমার রাজবংশী ফিল্ম চলবে কিন্তু ডিম্পু বৰুৱা আমার ভাষাটা অল্প বোঝে না তো মুই 10 জনের আগত ক্ষমা চাং যে মুই অল্প অসমীয়াতে কইম উমে যাতে কথাগুলো বুঝি পায় ওটার জন্য মুই অসমীয়াতে কইম যদি কোনো প্রবলেম হয় তাহলে মোক ক্ষমা করবেন দয়া করি তো আমার মাজত উপস্থিত আছে আমার সকলোৰে
মৰমৰ ডিম্পু বৰুৱা, তেখেত এজন ইউটিউবাৰ হয়। তেখেত আজি আহিছে আমাৰ ইয়াত, আমাৰ যোনখিনি সংস্কৃতি আছে, যিখিনি সংস্কৃতি আছে সেই সংস্কৃতিখিনিক দাঙি ধৰিবলৈ। তো তেখেতক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতক মই আমাৰ এই সংস্কৃতিৰ বিষয়ে কেনেকুৱা লাগিলে আহি গৌৰীপুৰখন, কাৰণ গৌৰীপুৰখন এখন ঐতিহাসিক চহৰ বুলি চবেই জানে, গতিকে তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। তেখেতৰ নিজৰ পৰিচয়টো দিবলৈ মই অনুৰোধ জনালোঁ। তেখেত কি সেইটো কথা। নমস্কাৰ নমস্কাৰ কোৱাতকৈ মই ভিডিঅ' ষ্টাইলতে কৈছোঁ। হে দোস্ত, তো যিসকলেতো মোক চিনি পায়ে, যিসকলে নাপায় কৈ দিছোঁ, মই ইউটিউবত ভিডিঅ' বনাওঁ। অনলি ইউটিউব নহয়, ফেচবুকে বনাওঁ, বস্তু চবতে বনাওঁ আৰু মোবাইলত আৰু বিভিন্ন ঠাইত ফুৰি হওক, বিভিন্ন কিবা কিবি দেখাই শিকিব লগা জানিব লগা কথা কৈ মই ভিডিঅ' বনাওঁ। আৰু মানে দেখি খুব ভাল লাগিছে যে ইয়াৰ পৰা মোৰ ভিডিঅ' বহুতে চাই। এনে কোনে কোনে চাই একবাৰ হাত দাঙকচোন। আৰু একদম সঁচা কথা ক'ব, কোনে কোনে নাচাই মানে মোৰ ভিডিঅ' চিডিঅ' একবাৰ হাত দাঙক। একেতে নাচায়। তো যোনে যোনে নাচাই চাবত, ডিম্পুজ ব্লগ বুলি এটা ইউটিউবত চেনেল আছে। আৰু এই কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত যি এইটো প্ৰথমবাৰৰ কাৰণে সোণাৰাই ফেষ্টিভেল পাতিছে, তাত মোক নিমন্ত্ৰণী জনোৱাৰ কাৰণে বহুতে বেছি ধন্যবাদ। আৰু মই আজিলৈকে গৌৰীপুৰ আহি পোৱা নাছিলোঁ, প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মানে এই সিহঁলৈকে আহিছোঁ, কি আছিলে বিলাসীপাৰালৈকে আহি থাকোঁ, তাৰপাছত এইফালে অহা নাছিলোঁ। বহুত ইচ্ছা আছিল, গৌৰীপুৰৰ নাম শুনি থাকোঁ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত গৌৰীপৰীয়া গাভৰু কিমান শুনিলোঁ, গদাধৰ নৈৰ কথা। তো আজি এই নৈটোও দেখিছোঁ। তেতিয়াৰ পৰা এটা ইচ্ছা আছিল যে গৌৰীপুৰত আহিম, ভিডিঅ' বনাম, আৰু আজি এই সপোনটো পূৰণ হ'ল। আৰু মই ক'বলৈ পাই ভাল লাগিছে যে এই কোচ ৰাজবংশী যে পাতিছে, মানে আচলতে ময়ো কোচ ৰাজবংশীয়ে হয়, আমাৰ দেউতাহঁতৰ। আৰু মোৰ চাৰ্টিফিকেটো আছে, OBC চাৰ্টিফিকেট লিখা আছে কোচ ৰাজবংশী। আৰু বহুত ভাল লাগিছে, কিন্তু মই ভাষাটো বুজি নাপাওঁ, অলপ মানে পাওঁ না, ইয়াত নাই না, 50% পাওঁ আৰু তেনেকৈ। আৰু বহুত ধন্যবাদ। আৰু আশা থাকিল যাতে এনেকৈ এই যিটো শ্ব' প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছে, বছৰ যাতে হৈ থাকে, আৰু মই যাতে এনেকৈ বছৰ আহি থাকিব পাৰোঁ। আৰু আপোনালোকে মোক যিখিনি মৰম দিছে মোৰ ভিডিঅ' চাই, সেই মৰমৰ যাতে মূল্য ৰাখি মই ভিডিঅ' আৰু বনাই যাব পাৰোঁ। থেংক ইউ। আৰু একবাৰ হাই দস্ত ক'ব লাগে। আচ্ছা, মই ভিডিঅ' এটা কৰিলোঁ। এইটো ভিডিঅ' মই ইউটিউবত লগাই দিম। ক'ত মই মোবাইল দিয়ে ভিডিঅ' কৰোঁ, আৰু কেমেৰা চেমেৰা নাই আৰু। অলপমান মনে মনে থাকক। মই এনেকৈ বনাওঁ, মানে মই কেনেকৈ বনাই দেখাই দিছোঁ। তো হে দোস্ত, মই আছোঁ বৰ্তমান গৌৰীপুৰত, আৰু মোৰ আগত আছে হাজাৰ লাখ মানুহ। চাওক, তো প্ৰথমতেতো ভোগালী বিহুৰ সকলোকে বহুত শুভেচ্ছা, হিয়া ভৰা শুভেচ্ছা দিছোঁ। আৰু ইয়াত কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত পাতিছে ভোগালী মেলা, বা যি কয় আৰু সোণাৰাই উৎসৱ। আৰু ইয়াত তো এনেকুৱা ষ্টাইলতে মই ভিডিঅ' বনাওঁ। তো পুনৰ একবাৰ বহুত ধন্যবাদ। থেংক ইউ। কৈছে দোস্ত, আৰু ঠিক আছে, থেংক ইউ। আৰু এই অৰিন্দম আছে, ভাই অৰিন্দমৰ ঘৰে ইয়াত হয়। তো অৰিন্দম ভাইয়ে ক'লে যে গৌৰীপুৰত যাব লাগে, মোৰো খুব ভাল লাগিল। আৰু আজি প্ৰথম মাঘৰ দিনাই গৌৰীপুৰত আহি বহুত ভাল লাগিল। থেংক ইউ। কৈ আছোঁ ভাই, হেৰস্ত কৈছোঁ দে, লেখাও আছে হেৰস্ত চলা পিন্ধি আহিছে। থেংক ইউ। যিকোনো কুৱেশ্যন যদি কোনোবাই কিবা সুধিব বিচাৰিছে মোক, যি আজিলৈকে ভিডিঅ'ত কোৱা নাই, ইয়াত আহি পেলাই সোধক, ন' প্ৰব্লেম। ডাঙৰ আহি ন' প্ৰব্লেম। বাকী মোৰ ভাষণ চাখন দিয়া ইমান এই নাই, এখেতে কিবা সুধিব। একজন আহিব দেই, এজনৰ বেছি মানুহ যাতে নাহে। কাৰোবাৰ যদি প্ৰশ্ন আছে ডিম্পু বৰুৱাৰ প্ৰতি, আহিব পাৰে এজন।
গতিকে মই বুজি পাইছোঁ তেখেতে সুধিছে যে কেনেকৈ ইউটিউব ভিডিঅ' বনোৱাৰ সেই আহিল মানে যেতিয়া এই জিঅ' আহিল জিঅ' তেতিয়া সকলোৰে হাতে হাতে মোবাইল ফোনবিলাকত ভিডিঅ' চলিব আৰম্ভ কৰিলে ইউটিউব আৰু ময়ো ভাবিলোঁ যে ইউটিউবত মই বনোৱা কৰোঁ আৰু তেনেকৈ বনাই আছোঁ আৰু ৰাইজে মৰম আশীৰ্বাদ দিলে আৰু তেনেকৈ আপোনালোকে ছাপোৰ্ট কৰি আছে ময়ো মোৰ বেষ্ট দি বনাব চেষ্টা কৰি আছোঁ ধন্যবাদ আমার এটাই আসার জন্য খুব ধন্যবাদ জানালো মই আর নাখো ধন্যবাদ গৌৰীমোহন দা আছে এখেতে এখন ৰাজবংশী ভাষাত ধুনীয়া কিতাপ লিখিছে আৰু মোৰ সৌভাগ্য এই কিতাপখন উন্মোচন কৰিব দিছে ষ্টেণ্ডডালো লৈ অহা নাই কি লৈ অহা নাই মই এটা আমাৰ ভাইটি ডিম্পু বৰুৱা মই গৌৰৱান্বিত তেওঁ ৰাজবংশী বুলি কৈছে কোচ ৰাজবংশী বুলি এইকাৰণে আমি গৌৰৱান্বিত এবাৰ জোৰদাৰ হাত চাপৰি দিব কোচ ৰাজবংশীৰ আমাৰ এজন গৌৰৱ ইউটিউবাৰ এতিয়া মোৰ এটা প্ৰশ্ন আছে আমাৰ ভাইটিলৈ মই ভাইটি বুলি কৈছোঁ এটা যাতে ভাল দেখাব পাৰোঁ এতিয়া গৌৰীপুৰত আহিছোঁ সকলোৱেতো গৌৰীপুৰত আহিব নোৱাৰে ৰাস্তাৰে কিবা এটা ধৰক এনেকুৱা দেখাইছোঁ কিবা দেখাইছোঁ এইটোৱে চেষ্টা কৰোঁ বাকী আৰু ইমান সেই নহয় আৰু ৰাইজে যদি মেছেজটো লয় কিছুমানে ল'লে নল'লে আৰু এণ্টাৰটেইনমেণ্ট হিচাপে চালে আৰু ধন্যবাদ আমাৰ ভাইটিলৈ আমাৰ নৰ্থ ইষ্ট জোনৰ মানে হাইলি পপুলেটেড আমাৰ ইউটিউবাৰ ধন্যবাদ জনাইছোঁ পিছলৈ এখেতৰ আৰু ভৱিষ্যত জীৱন ইউটিউবত ক্ষেত্ৰত আৰু উজ্জ্বলিত হোৱাত কামনা কৰিছোঁ থেংক ইউ ডিম্পুদা আপোনাৰ প্ৰথম ভিডিঅ'টোৰ মোবাইলটোৰ নাম কি আছিল মোবাইলটোৰ নাম কি আছিল তো প্ৰথম ভিডিঅ'ৰ মোবাইলটোৰ নাম মোৰ আছিল মাইক্ৰমেক্স ক্যানভাস ইনফিনিটি স্টেজের থাকিয়া বাকি মানুষগুলো মই নামার জন্য বিশেষভাবে অনুরোধ করলাম যাতে সবাই নামে নাহলে আমার প্রোগ্রামটা চলাত মানুষ বাইরের থেকে দেখির পাওয়া লাগছে না সবাইকে মই নামার জন্য অনুরোধ করছম নামো তোমাকে এক এক করে যদি কায় গামছা দিবেন মই এক এক করে দেখিয়া দিন আগ পাকে আইসো মই এক এক করে দেখিয়া গামছা যাম আগ পাকে নয় ওই পাক দিয়ে আইসো 5 পাক দিয়ে আইসো আৰু ডিম্পু বৰুৱাক চাই আহিলোঁগৈ এতিয়া এইপিনে আমাৰ খানা আৰম্ভ হৈছে হাঁহৰ মাংসৰে আৰু এইফালে কাঁহী পাতিছে এইপিনে এইজন আমাৰ ৰান্ধনি আৰু ডিম্পু বৰুৱা মানে ভিডিঅ'ত যেনেকুৱাই তেনেকুৱাই তেওঁক ভাল লাগিলে লগ পাই আৰু এইয়া আমাৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈ গ'ল খানা হ'বই আৰু বেছি আইটেম নাই মাংস আৰু লগতে সালাড পনীৰ তেনেকৈয়ে আৰু আমি খাই লওঁগে পুনৰবাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি চাই ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'তে